হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ সকলোৱে ভালে আছে। আচলতে খুব গৰম পৰিছে। মই 3 মাহ মূৰত ঘৰত আহিছোঁ। ঘৰত আহি দেখিছোঁ ঘৰৰ পৰিৱেশটো কিছু বেলেগ দেখিছোঁ। মায়ে সৰুকৈ এখন বাগিচা পাতিছে আৰু ভাল লাগিছে। নিজৰ ঘৰৰে বস্তু দেখুৱাম আপোনালোকক। এয়া হৈছে আমাৰ ঘৰৰ ভাত কেৰেলা আৰু মায়ে যিহেতু ঘৰত অকলে থাকে, দিনটো ভণ্টি নাথাকে, খেতি কৰি থাকে এনেকৈ সৰু সৰু কিবা কিবি। আৰু বেঙেনা আছে আৰু বেঙেনাজোপা ভাত কেৰেলাৰ পূৰা আগুৰি ধৰিছে। আৰু এয়া হৈছে আমাৰ ঘৰৰ জলকীয়া এডাল খুব লহপহকৈ বাঢ়ি আহিছে যদিও খুব কম জলকীয়া লাগিছে আৰু পিছলৈ লাগিব চাগে। আৰু এয়া হৈছে তিয়ঁহ নাই, মাত্ৰ 2টা দেখিছোঁ মই, কিন্তু এটা খুব ডাঙৰ তিয়ঁহ আছে। আপোনালোকক দেখাইছোঁ এই ডাঙৰ তিয়ঁহটো। এইটো যেতিয়া গছডাল শুকাই যাব তেতিয়া ইয়াৰ পৰা গুটিকেইটা ওলাই আকৌ পুলি হ'ব। ইয়াৰ পৰা গুটিকেইটাৰ পৰা গজালি মেলিব, তাৰপিছত পুলি হ'ব। আৰু এয়া নেচেৰা আছিলে চাগে। তাৰপিছত এয়া হৈছে তিতা কেৰেলা বহুত লাগিছিলে। তিতা কেৰেলা আৰু ভাত কেৰেলা আজি মায়ে ছিঙিছে গছৰ পৰা। আপোনালোকক দেখুৱাইছোঁ খুব ডাঙৰ হয় তিতা কেৰেলাকেইটা। এইটোতো সৰুৱে আছে বাৰু, ডাঙৰবিলাক ছিঙিলে মায়ে অলপ আগতে। আৰু খুব ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে। তিতা কেৰেলা বহুত লাগিছে। আৰু এয়া হৈছে মান ধনিয়া, কোনোবাই বন ধনিয়া বুলি কয়। আৰু আমাৰ ঘৰৰ সন্মুখত আছে এইটো সৰুকৈ মন্দিৰ। আৰু মন্দিৰত আছে, আমি দেখুৱাইছোঁ মন্দিৰৰ ভিতৰখন খুব সৰুকৈ বনোৱা হৈছে মন্দিৰটো। দেখিছে মন্দিৰৰ ভিতৰখনো দেখুৱাইছোঁ আপোনালোকক। আৰু তাৰপিছতে এনেকৈ ফুল, কিবা পাত ফুলবিলাক এনেকৈ মায়ে ৰুই দিছে। আৰু ফুলৰ নামবোৰ মই নাজানো। আৰু এইডাল হৈছে আমাৰ ডালিম গছ। ডালিম বহুত লাগিছে। সেয়া দেখিছোঁ, এইটো সৰু আছে, এইটো অকণমান ডাঙৰ হৈছে। তাৰপিছত আৰু দেখুৱাইছোঁ আপোনালোকক, এইটো ৰঙা পৰি গৈছে, খাবলৈ পৰা হৈছে চাগে, নাজানো, কিন্তু বহুতকেইটা এনেকুৱা ডাঙৰ হৈছে, ৰঙা পৰিছে। এয়া দেখুৱাইছোঁ আপোনালোকক, বহুতকেইটা লাগিছে ডালিম। এয়া হৈছে তিতা কেৰেলা। মই কৈছিলোঁ যে মায়ে তিতা কেৰেলাবোৰ ছিঙিছে। আৰু ওচৰত আছে ভাত কেৰেলা। আৰু আজিলৈ ইমানে, বাই বাই। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মই নতুনকৈ ভ্লগ কৰিছোঁ। বাই বাই।